দাদা আপুনি ইয়াত কি কৰি আছে আৰু আপোনাৰ নামটো কি? হয়, মোৰ নাম মহম্মদ নিকিবুজ্জামান। হয়। আৰু গাঁৱৰ নাম হ'ল হুছেইন চুবুৰী। হয় নেকি? হয় হয়। সকলোৰে ধান নিয়া হ'ল, আপোনাৰে নিয়া হোৱা নাই? হয়। আৰু কি বুলি কয়, ধানত যে এই পোকাটো আহিছে, হয়। আমাৰ অসমৰ প্ৰত্যেকখন জিলাতে হৈছে, আপোনালোকৰ ইয়াত হোৱা নাই নেকি সেইটো? ইয়াতে ঠাইলে প্ৰায় এইটো মহামাৰীৰ ৰূপ ধাৰণ কৰিছে। হয়। এই সম্পূৰ্ণভাৱে বিধ্বস্ত হৈছে, আমি বিধ্বস্ত হৈছোঁ, আমি খেতিয়ক হিচাপে। হা, কিন্তু আমাৰ যিটো ধানৰ মানে যিটো গছেদি যিটো হৈছিল, শিৰ যিটো হৈছিল, সেই শিৰ মানে এতিয়া নাই। মই তোমাক মই এটা বস্তু মই দেখুৱাই যাওঁ, ইয়াতে চাই লওক, এই যে ধানৰ শিৰ, এইবিলাক দেখিছেনে? এই এনেকৈ কাটিছে ধানৰ শিৰটো মানে প্ৰায় 10-15টামানকৈহে আছে গুৰি। আৰু মাটিত চাওক, এইবিলাক চোৱা ধানৰ শিৰ, এইবিলাক দেখিছেনে? এইবিলাক কি আমাৰ গাঁওবুঢ়া, গাঁও সেৱক এইবিলাকে খবৰ লোৱা নাই নেকি? একো পৰামৰ্শ দিয়া নাই নেকি তেওঁলোকে? গাঁও সেৱক বা গাঁওবুঢ়াটোতো তেওঁকতো মই জগৰীয়া নকৰোঁৱে। এই ক্ষেত্ৰত এতিয়া ধৰা হ'ল কি, যিটো আমাৰ মহামাৰীৰ ৰূপ ধাৰণ কৰিছে পোকাই, এই বস্তু বিশেষকৈ তৎপৰতা থাকিব লগা আছিল, বিশেষকৈ গ্ৰাম সেৱকৰ। তেখেততো আমি নোম নেঙু দেখাই নাই। তেওঁতো কেতিয়াবা ৰবি শস্যৰে হওক বা শালি খেতিৰে হওক ক্ষেত্ৰত তেওঁলোকৰ কোনো যোগাযোগ নাই। আৰু তেওঁক যি হুছেইন চুবুৰীৰ এজন গ্ৰাম সেৱক আছে, আমি মানে ভাবিবই নোৱাৰোঁ। যদিও আছে কাৰোবাৰ লগত, ডাঙৰ ডাঙৰ লেভেলৰ মানুহৰ লগত হয়তো তেওঁৰ যোগাযোগ থাকিব পাৰে, সেইটো আমি নাজানো। কিন্তু এই গ্ৰাম সেৱক থকাতকৈ নথকাই ভাল। বৰ্তমান যিটো সমস্যা, বিশেষকৈ আমাৰ এতিয়া গ্ৰাম সেৱকৰ আমাৰ প্ৰয়োজনে নাই। এই বস্তু উঠাই দিব লাগে। যিটো আমাৰ তাৰমানে কণ্ডিশ্যন, এই কণ্ডিশ্যনৰ সাপেক্ষে মই কৈছোঁ গ্ৰাম সেৱকৰ বস্তু উঠাই দিব লাগে, কাৰণ তেখেতৰ কামে নাই। হয়, ঠিক আছে।